মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলোৱে কুশলে আছা। আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ নম্বৰ 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম। আমাৰ চৌপাশে নিতৌ বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈয়ে থাকে। তেনেকুৱা কি পৰিৱৰ্তন হৈ থকা ঘটনা তোমালোকে দেখিছা মনত পেলোৱাচোন। ইয়াত তোমালোকে কিছুমান ছবি দেখিবলৈ পাইছা। এই ছবিবোৰৰ পৰা তোমালোকে অনুমান কৰিব পাৰিছা যে এইবোৰ আমাৰ দৈনন্দিন জীৱনত সংঘটিত হৈ থকা কিছুমান পৰিৱৰ্তনৰ উদাহৰণ। এই পৰিৱৰ্তনবোৰক দুই প্ৰকাৰে ভাগ কৰা হৈছে: ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন। প্ৰথমতে আমি ভৌতিক পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিম। তোমালোকে জানানে পদাৰ্থৰ ভৌতিক ধৰ্ম কোনবোৰ? পদাৰ্থৰ ৰং, আকাৰ, আকৃতি, অৱস্থাই হ'ল পদাৰ্থৰ ভৌতিক ধৰ্ম। গতিকে পদাৰ্থৰ কেৱল ভৌতিক ধৰ্মৰহে পৰিৱৰ্তন বা সলনি হ'লে তাক আমি ভৌতিক পৰিৱৰ্তন বুলি কওঁ। যেনে ৰবৰৰ বেণ্ড এডাল টানি ইয়াৰ আকাৰ আকৃতিৰ পৰিৱৰ্তন কৰা, বৰফ এটুকুৰা গলা, পানী গৰম কৰা, গছ এজোপা কাটি পেলোৱা, কাগজ এটুকুৰা ফালি পেলোৱা, এই সকলোবোৰ পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ। মন কৰিবা, এই পৰিৱৰ্তনবোৰত পদাৰ্থৰ অৱস্থা আৰু আকাৰ আকৃতিৰহে সলনি হৈছে। সলনি হোৱাৰ আগতে এই পদাৰ্থবোৰ যিহেৰে গঠিত হৈছিল, সলনি হোৱাৰ পিছতো সেই একেই পদাৰ্থই আছে। সেয়ে চমুকৈ ভৌতিক পৰিৱৰ্তন বুলিলে আমি বুজিম যে পদাৰ্থৰ ভৌতিক অৱস্থা যেনে আকাৰ, আকৃতি, ৰং, অৱস্থাৰ পৰিৱৰ্তন হয়। অৱস্থা বুলি ক'লে তোমালোকে জানিব পাৰিছা যে যেনে আমি ক'ম পানীৰ গোটা অৱস্থাৰ পৰা জলীয় অৱস্থা প্ৰাপ্ত হোৱা, আকৌ জলীয় অৱস্থাৰ পৰা বাষ্প অৱস্থা হোৱা, এইবিলাক হৈছে অৱস্থা। আনহাতে ভৌতিক পৰিৱৰ্তন উভমুখী, অৰ্থাৎ ইয়াক আমি পুনৰ আগৰ পদাৰ্থৰ ৰূপত পাব পাৰোঁ। আকৌ ভৌতিক পৰিৱৰ্তনত কোনো নতুন পদাৰ্থৰ উৎপন্ন নহয়। এতিয়া তোমালোকে চিন্তা কৰি কেইটামান ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ নিজৰ নিজৰ টোকাবহীত লিখাচোন। এতিয়া আমি ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিম। তোমালোকে এই ভিডিঅ' দুটিত কি পৰিৱৰ্তন হৈছে ভালকৈ মন কৰাচোন। তোমালোকে দেখিবলৈ পাইছা জুই চলাই কাঠিটো চলাইটোত ঘঁহি দিওঁতে তাৰ পৰা কি ওলাব? তাপ ওলাব পাৰে, শব্দ ওলাব পাৰে আৰু শেষত কাঠিটো জ্বলি শেষ হৈ যাওঁতে ধোঁৱা ওলাব পাৰে। আনহাতে তোমালোকে সোঁফালে যিটো ভিডিঅ' দেখিছা তাতে এটুকুৰা কাগজ আমি জ্বলাই দিছোঁ আৰু কাগজ টুকুৰা জ্বলাই দিয়াৰ পিছত কি হৈ যাব? ছাই হৈ যাব, কাগজ টুকুৰাৰ পৰা তাপ ওলাব, হয়তো জ্বলি থাকোঁতে শব্দ ওলাব পাৰে আৰু ধোঁৱা ওলাব পাৰে। এই সকলোবোৰ বস্তু নতুনকৈ উৎপন্ন হৈছে। তোমালোকে ভালকৈ মন কৰাচোন, এই নতুনকৈ উৎপন্ন হোৱা পদাৰ্থবোৰ পূৰ্বৰ অৱস্থালৈ ঘূৰাই পাব পাৰিমনে? ফুলৰ কলিৰ পৰা কেনেদৰে ফুল হয়, এই পৰিৱৰ্তনবোৰ তোমালোকে মন কৰিছানে? কল পকা, গছৰ পাত এখিলা শুকাই যোৱা, এই পৰিৱৰ্তনবোৰো তোমালোকে ভালকৈ মন কৰাচোন। দেখিবা যে এই পৰিৱৰ্তনবোৰ উভমুখী নহয়, অৰ্থাৎ উৎপন্ন হোৱা নতুন পদাৰ্থবোৰক পুনৰ আগৰ অৱস্থাত পাব নোৱাৰোঁ। তোমালোকৰ ঘৰত ৰন্ধা খাদ্যবোৰ ৰন্ধাৰ আগত আৰু ৰন্ধাৰ পিছত কি পৰিৱৰ্তন হয় মন কৰিছানে বাৰু? এই পৰিৱৰ্তনবোৰেই হৈছে ৰাসায়নিক পৰিৱৰ্তন, অৰ্থাৎ এটা বা অধিক নতুন পদাৰ্থ উৎপন্ন হোৱা যিবোৰ পৰিৱৰ্তন, সেই পৰিৱৰ্তনবোৰক আমি ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ। ৰাসায়নিক পৰিৱৰ্তন এটাক ৰাসায়নিক বিক্ৰিয়া বুলিও কোৱা হয়। আমি দেখিছোঁ যে ৰাসায়নিক পৰিৱৰ্তনত এটা বা তাতকৈ অধিক নতুন পদাৰ্থ উৎপন্ন হয়। এই ৰাসায়নিক পৰিৱৰ্তনবিলাকত কিছুমান আন ঘটনাও ঘটিব পাৰে। সেইবোৰ তোমালোকে জানানে? যেনে তাপ, পোহৰ এইবোৰ নিৰ্গত বা শোষিত হ'ব পাৰে, শব্দ উৎপন্ন হ'ব পাৰে, গোন্ধৰ পৰিৱৰ্তন হ'ব পাৰে বা নতুন গোন্ধৰো সৃষ্টি হ'ব পাৰে। আকৌ ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে,
গেছ উৎপন্ন হ'ব পাৰে, হয়নে? এইবিলাক হৈছে ৰাসায়নিক পৰিৱৰ্তনত ঘটি থকা কিছুমান ঘটনা। আমাৰ দৈনন্দিন জীৱন যাত্ৰাত পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তনসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে। ৰাসায়নিক পৰিৱৰ্তনৰ ফলতেই সকলো নতুন নতুন বস্তু উৎপন্ন হয়। ধৰা হওক, আমি আজি ব্যৱহাৰ কৰা প্লাষ্টিক জাতীয় যিমানবোৰ সামগ্ৰী আমি আজি ব্যৱহাৰ কৰিছোঁ, সেই সকলোবোৰ সামগ্ৰী পদাৰ্থৰ ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰাহে উৎপন্ন কৰা হয়। আকৌ আমি আজি ব্যৱহাৰ কৰা ঔষধবিলাকৰ কথাই ধৰা হওক, এই ঔষধবোৰো ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰাহে উৎপন্ন হয়। দৰাচলতে আজি আমি আমাৰ জীৱন যাত্ৰাত যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আছোঁ, সেই সকলোবোৰ অধিকাংশই ৰাসায়নিক বিক্ৰিয়াৰ ফলতে সৃষ্টি হোৱা। লুট মামৰে ধৰা তোমালোকে সকলোৱে দেখিছা। এইটো এনে এটা ৰাসায়নিক পৰিৱৰ্তন যি এই লুবোৰ লাহে লাহে নষ্ট কৰে। তোমালোকে জানানে, লু জাতীয় পদাৰ্থত মামৰে ধৰাৰ বাবে অক্সিজেন আৰু পানী বা জলীয় ভাৱ উভয়ৰে প্ৰয়োজন হয়। আচলতে বায়ুত জলীয় বাষ্পৰ পৰিমাণ অধিক হ'লে মামৰে ধৰা প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ হয়। গতিকে মামৰে ধৰা প্ৰক্ৰিয়াটো কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ, সেই কথা তোমালোকে জানানে? তাৰ আগতে আমি মামৰে ধৰা প্ৰক্ৰিয়াটো এটা সমীকৰণৰ দ্বাৰা চাওঁ আহা। লুট মামৰে ধৰা প্ৰক্ৰিয়াটো কেনেকৈ আমি বাধা দিব পাৰোঁ তোমালোকে জানানে? লুৰ সামগ্ৰীবোৰ অক্সিজেন বা পানী বা উভয়ৰে সংস্পৰ্শৰ পৰা আমি আঁতৰাই ৰাখিব লাগে। আমি কিছুমান গ্ৰীজৰ নিচিনা পিচ্ছিলকাৰক বা ৰঙৰ তৰপ সানি লুট মামৰে ধৰা প্ৰক্ৰিয়া সহজেই বন্ধ কৰিব পাৰোঁ। অৱশ্যে এই মামৰে ধৰা ৰোধ কৰিবলৈ হ'লে ৰং বা পিচ্ছিলকাৰক বা তেনেকুৱা ধৰণৰ সামগ্ৰী আমি সঘনাই বা নিয়মিতভাৱে কৰিব লাগিব। আন এটা উপায় আছে, লুৰ ওপৰত আমি ক্ৰমিয়াম বা দস্তা, যিটো আমি দস্তা জিংক বুলি কওঁ, সেই জিংকৰ দৰে ধাতুৰ প্ৰলেপ দি এই মামৰে ধৰা প্ৰক্ৰিয়াটো সহজেই ৰোধ কৰিব পাৰোঁ। তোমালোকে জানানে, লুৰ ওপৰত দস্তা বা জিংকৰ প্ৰলেপ দিয়া এই প্ৰক্ৰিয়াটোক আমি দস্তা লেপন বা ইংৰাজীত গেলভেনাইজেশ্যন বুলি কওঁ। আমি ঘৰত ব্যৱহাৰ কৰা বিভিন্ন লুজাতীয় সামগ্ৰী বা তোমালোকে ব্যৱহাৰ কৰা চাইকেলৰ হেণ্ডেল বা চাইকেলৰ বিভিন্ন অংশ আৰু কিছুমান যন্ত্ৰাংশত দস্তালেপন প্ৰক্ৰিয়াৰ দ্বাৰা মামৰে ধৰা ৰোধ কৰাৰ ব্যৱস্থা কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাৰু মমবাতি এডাল জ্বলাওঁতে হোৱা পৰিৱৰ্তনবোৰ লক্ষ্য কৰিছানে? যেতিয়া তোমালোকে মমবাতিডাল জ্বলোৱা, তাৰে কিছুমান অংশ জ্বলি উৰি যায় আৰু কিছু অংশ গলি তলত পৰি ৰোৱা তোমালোকে নিশ্চয় দেখিবলৈ পাইছা। এই তলত পৰি ৰোৱা অংশবোৰ পুনৰ আমি মমবাতিৰ ৰূপত পাব পাৰোঁ। ইয়ে হৈছে ভৌতিক পৰিৱৰ্তন। আকৌ যি অংশ জ্বলি উৰি যায়, সেই অংশ আমি পুনৰ ঘূৰাই পাব নোৱাৰোঁ। ই হৈছে ৰাসায়নিক পৰিৱৰ্তন। এতিয়া তোমালোকে জানিব পাৰিলানে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন কোনবোৰ? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই পাঠত ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে এই পাঠটিৰ পৰা উপকৃত হ'লা।